ৱাও কি চাইছা একো চোৱা নাই এয়া মোৰ লগৰ বান্ধৱী অ বৰ ধুনীয়া দেই কচম একদম গৌৰীৰ নিচিনা গৌৰী আকৌ কোন তুমি সেইটো নাজানানে শাহৰুখ খানৰ ঘৈণীয়েক আকৌ তুমি শাহৰুখ খানৰ ঘৈণীয়েককো চিনি পোৱা খাই দিলা ফেচবুকত পায়ে থাকো নহয় তাৰমানে তোমাৰ ফেচবুকো আছে হে নাই ফেচবুক ক'ত মোৰ ফেচবুক আছে দেখিছা ইহঁতবোৰ যে আৰু এইফালে এটা মন্দিৰ বনাম বুলি ভাবিছোঁ আচ্ছা আৰু এইফালে এখন পাৰ্ক এখন হ'লে ভাল হ'ব আৰু এইখিনিতে চুইমিং পুল এটা হ'লেও ভাল হ'ব কেনেকুৱা পাইছা ড্ৰয়িংটো বৰ ধুনীয়া হৈছে ফাইন ফাইন তুমি এটা কাম কৰিবা ইঞ্জিনিয়াৰজনক কৈ পেলাই এষ্টিমেটটো বনাই ল'বা ঠিক আছে আৰু তোমাৰ যে বান্ধৱীজনী তেওঁ বেছ ভালকৈ কাম কৰিছে বুজিছা তেওঁ কাম আৰু কথাৰ মাজত বহুত মিল আছে বৰ ভাল পাইছোঁ আৰু তুমি এবাৰ গৈ আহিবা নেকি বাৰু অবভিয়াছলি মই যাম বুলি ভাবিয়ে আছিলোঁ আচ্ছা এই কথাবিলাক কিন্তু বাহিৰত কাকো নক'বা দেই নাই নাই নকওঁ তেতিয়াহ'লে মই ওলাওঁ অঁ মই এইটো বিষয়ে বাৰু পিছত কথা পাতিম দেই কাম কৰিছোঁ বাৰু ঘৰৰ মালিকনী বাইদেউ আচ্ছা গৈ দিছোঁ হেল্ল' বাইদেউ কথা পাতক হেল্ল' কোনে কৈছে আপুনি এইটো জুলিৰ ঘৰ হয়নে বাৰু মোকতো নাম কাঢ়ি কোনেও নামাতে অঁ তুমি মোক চিনি পোৱা নাই মই তোমাৰ হোষ্টেলীয়া বন্ধু বন্তি আকৌ অ' হয় নেকি ইছ ৰাম ইমান দিনৰ মূৰত যে তোমাৰ মাতটো শুনিছোঁ সঁচাই বিৰাট ভাল লাগিছে দেই কোৱা না প্লিজ কোৱা না ক'ত আছা তুমি হা গেটত আছা অ' মাই গড মই গৈ আছোঁ ৰ'বা প্লিজ ৰোৱা না ঠিক আছে মই গৈ আছোঁ লোৱা ইমান দিনৰ মূৰত তোমাক দেখিছোঁ ভালে আছানে বহুত ভাল লাগিছে দেই ইছৰাম বহুত ভাল লাগিছে দেই ইমান দিনৰ মূৰত যে তোমাক দেখিছোঁ আহা আছোঁ আৰু এনেকৈ আমি আহাচোন আহা বৰ ধুনীয়াকৈ আছা দিয়া ভা কোৱাচোন ইমান দিনৰ মূৰত মোলৈ কেনেকৈ মনত পৰিল কেনেকৈ আহি ওলালাহি তোমাক লগ পাম বুলিয়ে আহিছোঁ ইছৰাম কি কোৱা মোৰ যে ইমান ভাল লাগিছে মই তোমাক একদম বুজাব পৰা নাই হ'ব তুমি মোকো অকণ ক'বলৈ দিয়া মই ওচৰতে থাকোঁ হয় নেকি অঁ কোনখিনিত বাৰু এই অলপ তোমাৰ ঘৰৰ পৰা অকণমান আঁতৰতে থাকোঁ ইমান ওচৰতে আছা অথচ আমি এজনীক দেখা দেখি হোৱা নাই বাপৰে আজি যে ইমান দিনৰ মূৰত কি ক'ম হে তোমাক মোৰ ইমান ভাল লাগিছে আজি তোমাক লগ পাম বুলিয়ে মই ওলাই আহিছোঁ বহুত ভাল লাগিলে তোমাক মই বুজাব পৰা নাই ইমান ওচৰতে আছোঁ আমি চোৱাচোন ঘৰটো বিৰাট ভাল লাগিছে দেই বৰ ধুনীয়াকৈ সজাই থৈছা সুন্দৰ জেগাখিনিও বৰ ধুনীয়া হয় কি জানা এই গোটেই প্লেনিংখিনিয়ে হৈছে মোৰ তেওঁ মানে আৰ্কিটেকচাৰ হয় হ'লেও মানে এটা আছে আৰু তেওঁৰ হেৰিটো কিন্তু গোটেই প্লেনিংখিনি মই কৰিছোঁ ভাল লাগিছে ন আৰু কি জানা মোৰ ইয়াত কি আছে চোৱাহি আহা দেখুৱাই
সেইখিনিলৈকে মোৰ 5 বিঘা মাটি সেইখিনিতে দেখিছা যে সেই খালী জেগাখনতে মই এটা ফিচাৰী বনাম বুলি ভাবিছোঁ হয় নেকি তাত মানে বহুত চলাইছে বৰ সুন্দৰ দেই ৰ'বা হেল্ল' হেল্ল' সীমা নেকি ৰ'বাচোন মই অলপ বিজি আছোঁ দেই মই পিছত কৰি আছোঁ ৰ'বা মই বিজি আছোঁ মোৰ মানে একদম বিৰাট সৰুকালৰে বান্ধৱী মানে কি ক'ম তোমাক তাই যে আহিছে মই এক্সাইটেড হৈ গৈছোঁ মানে ক'ব নোৱাৰা হৈ গৈছোঁ গতিকে মই তোমাক পিছত কল বেক কৰি আছোঁ দেই অঁ থেংক ইউ হ'ব আহা চোৱা এতিয়া মই তোমাক এটাকৈ ৰুম দেখুৱাম বুজিছা মই মেকফিল্ড কোম্পানীত চাকৰি কৰোঁ জানিছাই নহয় বহুত ফেমাছ কোম্পানী MBA কৰাৰ পিছত কোম্পানীতে জইন কৰি দিলোঁ আৰু বহুত ফেমাছ কোম্পানী বুজিছানে আৰু মাজে মাজে ক্লাবলৈ যাওঁ বুজিছা ক্লাবলৈ গ'লেতো জানাই আৰু সময় লাগেই আৰু ল'ৰা এটাহে সিও থাকে বৰ্ডিং স্কুলত কৰিবানো কি ইয়াত চাকৰি নাকৰে ভৰি আছে চবেই নিজৰ নিজৰ ছাৰ্ভিচ দিয়েই গতিকে আৰু পুৰা এনজয় আৰু বুজিছা ৰ'বা তোমাৰ ল'ৰা ছোৱালীৰ কথা কোৱাই নাই নহয় কোৱাচোন মোৰ ল'ৰা ছোৱালী দুটা ল'ৰা এটা ছোৱালী এজনী আচ্ছা ঘৰৰ ওচৰৰ স্কুলখনতে সিহঁতক দিছোঁ হয় নেকি বহুত ভাল কাম কৰিছা বুজিছানে চবেই আকৌ বাহিৰত পঢ়াব নোৱাৰে নহয় বাহিৰত পঢ়ালে মানে বহুত টকাৰ কথা আহি যায়তো গতিকে তুমিয়ে খুব ভাল কাম কৰিছা ওচৰৰ স্কুলতে পঢ়াইছা ল'ৰা ছোৱালীক বহুত ভাল কৰিছা দেই আৰু বাকী তুমি কি কৰা মই ল'ৰা ছোৱালীকেইটাক চাওঁ আচ্ছা আৰু মাজে মাজে ব্যৱসায়খনো চাওঁ আচ্ছা বহুত ভাল কাম কৰা আহাচোন আহা প্ৰথমে চাহ একাপ খাই লওঁ আহা ব'লা বহাচোন বহা মই চাহ একাপ আনো এনেইতো বেলেগে সদায় দিয়ে থাকে বেলেগৰ হাতেৰেতো খাওঁ ডেইলি আজি মই নিজ হাতেৰে তোমাক আনি দিম ৰ'বা ৰামু চাহ হ'লনে দিয়া আজি ময়ে লৈ যাওঁ ৰ'বা খোৱা এতিয়া কোৱাচোন তুমি নিজাকে কি কৰা মইতো হাউচ ৱাইফ হওঁ হয় নেকি আৰু মাজে মাজে ব্যৱসায়ীলৈও যাওঁ তুমি ব্যৱসায়ো কৰা অঁ বৰ ভাল কাম কৰিছা বুজিছানে আচাৰ বনোৱা জাম জেলি বনোৱা আৰু আজিকালিতো কাপোৰ কানিও বেচে চাদৰ মেখেলা গামোচা এইবোৰ যে বেচে এইবোৰতো তুমি ঘৰতে থাকি কৰিব পাৰা এনেই ঘৰতে থকাতকৈ আৰু শুনাচোন তোমাক যদি কিবা হেল্প লাগে মোক ক'বা বান্ধৱী বুলি আকৌ লাজ নকৰিবা মোৰ ফালৰ পৰা মই যিমান পাৰিম তোমাক মই হেল্প কৰিম কম এতিয়া পিছে মোৰ দেৰি হ'ল হয় নেকি ল'ৰা ছোৱালীকেইটাও ঘৰত থৈ আহিছোঁ ন একদম আমাৰ আচ্ছা হ'ব থাকোঁ দিয়া হ'ব আকৌ আহিবা কিন্তু দেই আহিম বিৰাট ভাল লাগিল দিয়া ঘৰটো চিনি পালাই নহয় মাজে মাজে আহি থাকিবা কিন্তু দেই আহিম প্লিজ আহিবা কিন্তু কি জানা কল এটা কৰি ল'বা মই আকৌ অফিচত অলপ সময় থাকোঁতো ঠিক আছে কল কৰি আহিম দিয়া ৰ'বাচোন ৰ'বা তুমি কিহত আহিছা টমটমত নে টেম্পুত আহিছা সেই গাড়ী এখনকে লৈ আহিছোঁ গাড়ীত আহিছা ঠিকে আছে বহুত ভাল কাম কৰিছা মোৰ আকৌ 4খন বিলাসী গাড়ী বুজিছানে ঠিক আছে যোৱা আহিছোঁ দিয়া যোৱা বাই আকৌ আহিবা কিন্তু আহিম দিয়া বাই আণ্টি আহিছে ভালনে মা আছেনে মই মাক মাতি দিছোঁ তুমি আজিকালি গান শিকি আছা নে নাই অঁ জিতা আণ্টি চব জানে নহয় মই তেখেতক ষ্টুডিঅ'ত মাজে মাজে লগ পাই থাকোঁ হয় নেকি তাই কেনেকুৱা ধুনীয়া এক্টিং কৰে ফেচবুক ফালি আছে তুমিও লাগি আছা নেকি সেইবোৰ অলপ চলপ অফিচৰ কামত ব্যস্তও হৈ থাকিব লাগে নহয় তাৰ মাজতে কৰোঁ আৰু আণ্টি বহকচোন ঠিক আছে দিয়া থেংক ইউ
নিৰ্মালী আহিছে বহিছা ন তোমালোকে? হয় 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 কি কৰি আছিলা? কি কৰিম আৰু এই জুবলি প্ৰগ্ৰেম এটা চাই আছিলো আৰু লগতে অফিচৰ প্ৰজেক্টটো আছেই নহয়। তুমি তাতে ব্যস্ত। প্ৰজেক্টটো ভালকে চাইছানে নাই বাৰু? প্ৰজেক্টটো অকণমান ষ্টাডি কৰিব লাগিছিল বুজিছা। হয় নেকি? আৰু আজি তুমিও আহিছা, যদি তোমাৰ অকণ সময় আছে আৰু লগতে জিতাও আছে, প্ৰজেক্টটো এবাৰ চাই লওঁ দিয়া। তেতিয়াহ'লে মেমৰ লগত এবাৰ ডিছকাছ কৰিলে ভাল আছিল নেকি বাৰু? ভাল হয় নেকি কথাটো? চিয়'ৰ মেমৰ লগত ডিছকাছ কৰিলেতো আৰু ভাল হয়। আমাৰ প্ৰজেক্টটো একেকোবে পাছ হৈ যাব। তাকেইতো, মইতো তেওঁৰ লগত লাগিয়ে থাকোঁ। দেখিছা নাই ইমান ফূৰ্তি কৰি তেওঁ কামবোৰ কৰে। তেওঁৰ লগত ডিছকাছ কৰিলে আমাৰ খুব সুবিধা হ'ব জানা। তেতিয়াহ'লে এটা কাম কৰোঁ, আমি অফিচলৈকে যাওঁ নেকি? অফিচতে প্ৰজেক্টটো ডিছকাছ কৰি যাওঁ ব'লা অফিচলৈ। হয় নেকি? ব'লা তেতিয়াহ'লে তাতে আলোচনাটো কৰোঁ। এটা কথা গম পাইছা নাই? কিহে কোৱাচোন? আজি এটা মজাৰ ঘটনা হ'ব। আচ্ছা হয় নেকি? আমাৰ জুলি মেম আমাৰ MD মেমক লগ কৰিবলৈ যাব। আচ্ছা জুলি মেম আৰু MD মেম একেলগে পঢ়া, কিন্তু জুলি মেমে নাজানে। আজি কিন্তু ইণ্টাৰেষ্টিং এটা ঘটনা হ'ব। কিহে? এনেকুৱা ইণ্টাৰেষ্টিং ঘটনা আছে? নিশ্চয় পিছত গম পাবা। বৰ মজা হ'ব। ঠিক আছে বাৰু, এটা কাম কৰোঁ, আমি গৈ থাকোঁ নেকি? চাহকাপ খাইছে বাৰু বাই। নহয় মই ল'ৰা ছোৱালীকেইটাক স্কুলৰ হোমৱৰ্ক দি যেনে তেনে ওলাই আহিছোঁ কামৰ মাজত। এওঁ নাথাকে নহয়, আজিকালি গহপুৰতহে থাকে বুজিছা। ঘৰলৈ পিঠিয়ে দিলে তেনেই। উঠো দিয়া, পিছত এদিন আহিছোঁ দেই মাজনী, আহিছোঁ দেই। আহিছোঁ দেই। অফিচতে লগ পাম যোৱা। ঠিক আছে হ'ব। বাই। মা, সীমা আণ্টি আৰু জিতা আণ্টিক বৰ ভাল লাগে। সীমা আণ্টি অকণ চিম্পল আৰু জিতা আণ্টি অকণ ষ্টাইলিছ, বৰ ভাল লাগে। হয় নেকি? মোক কেনেকুৱা লাগে? মোৰোতো ষ্টাইল আছে। তোমাকতো একদম বিন্দাছ লাগে। হয় নেকি? নাই লোৱা, এটা কাম কৰি দিয়া, দুইজনী অকণমান মনৰ কথাকে পাতোংগৈ ন, তাৰপিছত আহি আকৌ লৈ ল'বা। আহা ঠিক আছে নে? ওৰা, মোৰ মিষ্টাৰো আহিছে নহয় লগত, চিনাকি কৰি দিম ৰ'বা। ওৰা আহাচোন, আহা, মোৰ বান্ধৱীজনীৰ লগত চিনাকি কৰি দিওঁ। আহা। ৰ'বা, মোৰ মিষ্টাৰৰ লগত তোমাক চিনাকি কৰি দিয়াই নাই নহয়, আজি চিনাকি কৰি দি আছোঁ ৰ'বা। অ'ৰা, এয়া মোৰ বান্ধৱী হয়, লখিমী। বান্ধৱী মানে এওঁতো আমাৰ মেম চাহাব। কি? তাৰমানে মেকফিল কোম্পানী? মেকফিল কোম্পানীৰ মেডাম। মেম, আপুনি কৰিবলৈ আহিছিলে? এই অকণমান এনেই ওলাই আহিছিলোঁ। তুমি ব্যৱসায় কৰা? বৰ ভাল কাম কৰিছা বুজিছানে। আচাৰ বনোৱা, জাম জেলি বনোৱা, আৰু আজিকালিতো কাপোৰ কানিও বেচে। আচলতে আমাৰ এওঁ আপোনাৰ কথা নাজানে। এখেতে ঘৰতে থাকে, গোটেই আমাৰ কোম্পানীৰ কামবিলাক চলাই থাকে, আৰু তেখেতে বাংলোতে থাকেতো। আমাৰ ষ্টিফেন্সৰ কামবিলাকো তেখেতে চোৱা চিতা কৰে। তোমাক যদি কিবা হেল্প লাগে মোক ক'বা, বান্ধৱী বুলি একো লাজ নকৰিবা। মোৰ ফালৰ পৰা মই যিমান পাৰিম তোমাক মই হেল্প কৰিম। মেম, আপুনি বেয়া নাপাব। কিয় বেয়া পাম? অফিচৰ কথা অফিচৰ। ঐ, তুমি কিয় এনেকুৱা কৰিছা? বহাচোন, বহা। কিয় এনেকুৱা কৰিছা? নাই বহি দিয়াচোন, বহি দিয়া। মোৰ একো হোৱা নাই, মানে আপুনি নাই মই একোনো বেয়া নাপাওঁ। মানে তুমি একো নহয়, তুমি অকণমান শান্ত হৈ যোৱাচোন। মোক ক্ষমা কৰি দিব আপুনি। ঐ, কিয় এনেকুৱা কৰিছা? কি হ'ল পটককে? উঠাচোন, উঠা। নাই, উঠা। আজি মই বৰ লাজ পাইছোঁ আপোনাৰ ওচৰত। কি আপুনি কৈছা? আমি বান্ধৱী নহয় জানো? উঠাচোন। মই আজি আপোনাৰ ওচৰত ইমান লাজ পাইছোঁ। লাজ পাবলগীয়া কি হ'ল কোৱাচোন বাৰু?
চি 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 মোৰ সকলো অহংকাৰ মোৰ সকলো গৌৰৱ মোৰ মিছা অহংকাৰ চব ধূলিৰ লগত মিহলি হৈ গ'ল আজি মই বাৰু মহাকাশত বিচৰণ কৰা এটি উল্কা নেকি তুমি অকণ বেছিকৈ ভাবিছা নেকি নাই ভাবা মই আচলতে নিজকে চিনি পোৱা নাছিলোঁ মিছা অহংকাৰত মই উঠি ভাহি ফুৰিছিলোঁ একো হোৱা নাই মই তোমাৰ সমনীয়া হ'বই নোৱাৰোঁ কেতিয়াও কথা কোৱাহে আমি এই সৰুকালৰ বান্ধৱী হৈয়ে থাকি তুমি ইমান চিৰিয়াছলি নল'বাচোন কথাবিলাক একো হোৱা নাই ব'লা বুজিছা ব'লা চি 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 মই বৰ লাজ পাইছোঁ মোৰ মিছা অহংকাৰ মোৰ মিছা গৌৰৱ চি চি চব ধূলিৰ লগত মিলি গ'ল মহাকাশত বিচৰণ কৰা মই এটা উল্কা মোৰ আজি পতন হ'ল